কল্যাণ পৰিষদ আসাম বিল্ডিং আণ্ডাৰ ৱাৰ্কাৰ ৱেলফেয়াৰ বোৰ্ড সেই বোৰ্ডৰ জৰিয়তে আমি যি বেনিফিট পাওঁ এই সুবিধা পাওঁ এই সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ আৰু সেই বঞ্চিত হোৱাৰ বিপৰীতে আমি কিয় পোৱা নাই আৰু কিহৰ কাৰণে পোৱা নাই এই অসুবিধাখিনি আমি ইতিমধ্যে শ্ৰম পৰিদৰ্শক ছয়গাঁৱৰ জৰিয়তে আমি মাননীয় সদস্য সচিব মহোদয় আৰু কেন্দ্ৰীয় শ্ৰম আয়ুক্ত মহোদয়লৈ স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু সেই প্ৰদান কৰাৰ বিপৰীতেই আমাৰ ইতিমধ্যে মহোদয় ছাৰ আহি পাইছে প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে আমি সমবেত হৈছোঁ আৰু সেই সমবেত হোৱাৰ আমি ৰাইজে নিজা মানে গোটেই শ্ৰমিকেই এতিয়া ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধ হৈ আমি সকলোৱে স্মাৰকপত্ৰ আমি প্ৰদান কৰিম আৰু প্ৰদান কৰাৰ বিপৰীতে নিশ্চিতভাৱে আমাৰ নিজাববীয়াও কিছুমান অসুবিধা থাকিব পাৰে সেইখিনি আমি নিশ্চিতভাৱে ছাৰৰ আগত বা ছাৰৰ পৰা আমি জনাৰ চেষ্টা কৰিম। আচ্ছা বন্ধুসকল, আপোনালোকে সকলো চিনি পাইছে এখেত আমাৰ ছয়গাঁও শ্ৰম পৰিদৰ্শক। আপোনালোকে সকলো চিনি পাই সম্ভৱ, দুই এজনে নাপাব পাৰে। এখেতে আমাৰ এই দক্ষিণ কামৰূপ অঞ্চলৰ শ্ৰমিক শ্ৰেণীৰ হৈ কাম কৰি আছে। গৰীব মানুহ, কাম কৰি খোৱা মানুহৰ হৈ কাম কৰাৰ কাৰণেই ইয়াতে আমাৰ তেখেতে নিযুক্ত হৈছে। গতিকে আজি আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আপুনি জানোৱেই ইতিমধ্যে আমি কেইবাবাৰো আলোচনা কৰি আছোঁ যে আজি আমাৰ এই ছয়গাঁৱত যিহেতুকে এটা মানে বিশেষ পৰিস্থিতি চলি আছে। ইয়াত মানে আপোনাৰ ৰাস্তা নিৰ্মাণৰ কাৰণে বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম, ৰাস্তা ঘাট, আনকি আমাৰ গাছ কাটি আছে। তেনেকুৱা এটা পৰিস্থিতিত আমি এই তেখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ আৰু আমাৰ এই কাৰ্যসূচীতে ইয়াতে আহি তেখেতসকলক আমি মেমৰেণ্ডাম দিম বুলি জনাৰ ফলত আজি তেখেতসকল ইয়াতে আহিছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। এতিয়া